Hello friends, welcome back to my YouTube channel. আজি এই ভিডিঅ'টো বনাইছোঁ ইলেকশ্যন সম্পৰ্কে। কিন্তু মই তাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে এই ভিডিঅ'টো মই কোনো ৰাজনৈতিক দল বা কোনো ৰাজনৈতিক নেতাক ছাপোৰ্ট কৰিবৰ কাৰণে বনোৱা নাই। এইটো জাষ্ট মই এটা এৱাৰনেছৰ কাৰণেহে বনাইছোঁ। গতিকে অসম ইলেকশ্যন আহি পালেহি 27 মাৰ্চ 1 এপ্ৰিল আৰু 6 এপ্ৰিল তাৰিখে অসম ইলেকশ্যন হ'বলৈ গৈ আছে বিভিন্ন সমষ্টিসমূহত। গতিকে আই এম ছুপাৰ এক্সাইটেড। I hope আপোনালোক সকলো super excited হৈ আছে ইলেকশ্যনৰ কাৰণে। এক্সাইটেড হ'ব লাগিব কাৰণ 5 বছৰৰ মূৰত আকৌ আমি আমাৰ হাতত সেই শক্তিটো পাইছোঁ যে আমাৰ ভোটৰ যোগেদি দিছপুৰত এখন শক্তিশালী চৰকাৰ আমি গঠন কৰিব পাৰোঁ। এই ইলেকশ্যনৰ টাইমত বিভিন্ন দলৰ বিভিন্ন নেতাসমূহ ৰাইজৰ মাজলৈ আহিব। কেনেদৰে এবাৰ চাই লওঁ। এনেধৰণে আহিব আৰু ৰাইজৰ মাজত সাধাৰণ ৰাইজৰ মাজত বিভিন্ন ধৰণৰ বস্তু টকা পইচা বিভিন্ন ধৰণৰ প্ৰলোভন দিবলৈ চেষ্টা কৰিব। আপোনালোকক ৰিকুৱেষ্ট কৰি এনেকুৱা ধৰণৰ প্ৰলোভনত কেতিয়াও ভুল নাযাব আৰু আপোনালোকে নিজৰ বিবেকৰ জৰিয়তে এনেকুৱা এজন প্ৰাৰ্থীক ভোট দিব যিজনে আপোনাৰ লগতে আপোনাৰ অঞ্চলটোৰ সৰ্বতোপ্ৰকাৰ উন্নতি কৰিব পাৰে। যে অসমত এতিয়া ইমানসমূহ ৰাজনৈতিক দল সংগঠন হৈছে যে আমি চিন্তা কৰিবলৈ বাধ্য হৈছোঁ যে কোনটো দল বেছি শক্তিশালী। শক্তিশালী কোনো দল বা নেতা নহয়, শক্তিশালী যদি হয় তেনেহ'লে আপুনি আৰু আপোনাৰ ভোট। ইয়াৰ প্ৰমাণ এইটোৱেই যে দিছপুৰত বহি থকা সেই শক্তিশালী নেতাসমূহ ইলেকশ্যনৰ টাইমত গাঁৱৰ সেই দুখীয়া মানুহৰ চোতাললৈ গৈ চাই ভোট ভিক্ষা কৰিবৰ কাৰণে। গতিকে আপোনাৰ ভোটটো কিমান শক্তিশালী আপুনি এবাৰ ভাবি চাওক। গতিকে আপুনি ভোট দিওঁতে সদায় সচেতন হ'ব। কোনো ধৰণৰ ৰাজনৈতিক দলক ছাপোৰ্ট কৰিবৰ কাৰণে ভোট নিদিব। ভোট দিব প্ৰাৰ্থীজন চাইহে, আপোনাৰ প্ৰতিনিধিজন চাই ল'ব, তাৰপিছতে ভোট দিব। তেওঁৰ চৰিত্ৰ কেনেকুৱা, তেওঁৰ কৰ্মদক্ষতা কিমান, সেই সকলোবোৰ কথা চালি জাৰি চাইহে তেওঁ ভোট দিব। বিভিন্ন দলত বিভিন্ন ধৰণৰ এনেকুৱা নেতা থাকে যিসকলে এবাৰ ভোটটো পায় জিকি 5 বছৰৰ কাৰণে তেওঁলোকৰ প্ৰপাৰ্টি বনোৱাতহে লাগি যায়, ৰাইজৰ স্বাৰ্থৰ কথা পাহৰি যায়, ৰাইজৰ কাম কৰিবলৈ পাহৰি যায়। গতিকে এনেকুৱা এজন প্ৰাৰ্থীক ভোট দিব যিজনে আপোনাৰ লগতে আপোনাৰ অঞ্চলটোৰ সৰ্বতোপ্ৰকাৰে উন্নতি কৰিব পাৰে। আমাৰ প্ৰত্যেকটো ভোটেই ইম্পৰ্টেণ্ট হয় কাৰণ এটা ভোটৰ ব্যৱধানত এজন যোগ্য প্ৰাৰ্থী হাৰি যাব পাৰে। গতিকে আমি সকলোৱে ভোট দিয়াটো অতিকৈ প্ৰয়োজনীয়। মই সাধাৰণতে দেখা পাওঁ আমাৰ সমাজৰ বহুত মানুহ আছে, কিছুমান শিক্ষিত মানুহো আছে যিসকলে ইলেকশ্যনৰ দিনা বন্ধ পাই ফুৰিবলৈ গুচি যায়। তেওঁলোকে ভাবে মোৰ এটা ভোটেনো কি ক্ষতি কৰিব। কিন্তু মই ক'বলৈ যাওঁ যে এটা ভোটৰ ব্যৱধানতো এজন যোগ্য প্ৰাৰ্থী হাৰি যাব পাৰে। গতিকে সকলো ভোটেই প্ৰয়োজনীয়, প্ৰত্যেকটো ভোটেই প্ৰয়োজনীয়। মোৰ এই কথাখিনি ছুপাৰষ্টাৰ ৰাজেশ খান্নাও এখন মুভিত কৈছিলে। গতিকে সেই ক্লিপটো চাই লওঁ বোলো। आप अपने वोट की ताकत महसूस करेंगे जब आप अपनी बहन या बिटिया की शादी तय करते हैं तो पहले अच्छा लड़का ढूंढते हैं, अच्छा खानदान देखते हैं, उसके गुण और अवगुण देखते हैं, तब जाकर कन्या की शादी करते हैं। वोट भी तो तुम्हारी बहन और बिटिया है ना। करेक्ट। ये वोट तो भरोसेमंद और ईमानदार को देना चाहिए, मगर आप लोग क्या करते हैं? बेचते हैं अपना वोट, वोट का ब्लैक मार्केट करते हैं। जिसने ज्यादा पैसे दिए उसे दे दिया। वोट तो ऐसे बांटते हो जैसे वोट सड़क पर मिलता है। कभी किसी दोस्त को दे दिया, कभी अपनी जात वाले को दे दिया और कभी बेच दिया। अरे हम तो कहते हैं जो वोट बेचता है वो भी बेईमान है, जो वोट खरीदता है वो भी बेईमान। আপোনালোকে প্ৰাৰ্থীজন চাব, প্ৰতিনিধিজন চাব যে এওঁ কেনেকুৱা হয়, তেওঁৰ চৰিত্ৰটো কেনেকুৱা হয়, তেওঁৰ কৰ্মদক্ষতা কিমান, তাৰপিছতহে আপোনালোকে ভোট দিব। আৰু কোনো ধৰণৰ পাৰ্টি চাই ভোট নিদিব, প্ৰতিনিধিজন চাইহে ভোট দিব, প্ৰাৰ্থীজন চাইহে ভোট দিব। যি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। That's it for today. Thanks for your time.